हेलो गाइस की खबर आपनालोকৰ আৰু সকলোকে নমস্কাৰ জনাই মই আজি ভিডিওটো আগবঢ়াব বিচাৰিছো এনেকুৱা হৈছে নাজানো ফাৰ্ষ্ট টাইম ষ্টাৰ্ট কৰিছো আপোনালোকে আশীৰ্বাদ কৰিব সকলোৱে সাবস্ক্ৰাইব কৰি দিব লাইক কমেন্ট শেয়াৰ কৰি দিব মোৰ ভিডিওটো ভাল নালাগিলেও কৰি দিব আৰু দেখিছে নহয় আজি মই দেখাব বিচাৰিছো মোৰ মানুহজনে কাপোৰ ইস্ত্ৰি কৰি আছে দেখিছে নহয় পেন্ট ইস্ত্ৰি কৰি আছে ডিউটি আছে কাইলৈ আজি ডিউটি অফ আছিলে সানডে কাইলৈ ডিউটি যাবৰ কাৰণে কাপোৰ ইস্ত্ৰি কৰি ৰেডি কৰি লৈছে আৰু দেখিছে নহয় ইয়াত ইমান ডাঙৰ পূজা পাতিছে 7 দিন 7 ৰাতি মানে পূজা পাতি আছে ইমান ভাল লাগিছে নহয় আজি মানে দেৱীখন মানে বহুত ডাঙৰ আজি মানে কৰবাত মানে ৰাস্তা ঘূৰাব দিছে আৰু মানুহবোৰে মানে আদৰিছে ইমান ধুনীয়া লাগিছে কাইলৈ মানে ৰাতিপুৱা 4টা বজাতহে ইয়াত পাবহি মানুহ বহুত হৈছে বহুত মানুহে আমাৰ যেনেকৈ অসমত 7 দিন 7 ৰাতি ভাগৱত পাতে তেনেকৈ মানুহবিলাকে আদৰিবলৈ ৰৈ থাকে ইয়াতো এনেকৈ ইমান ধুনীয়াকৈ আদৰিছে আৰু দেখিছে নহয় যিখন দেৱী নহয় ফুলেৰে বনাই দিছে দেখিছে নহয় আৰু সকলোৰে যে মাইকী মানুহৰ মূৰে ইয়াত ফুলে লগায় আজি প্ৰত্যেক মানুহগৰাকীয়ে আজি ফুল লগাই মানে ফুলেই পূজা কৰে চবতে ফুল নহ'লে নহয় আৰু ইমান ধুনীয়া লাগিছে আৰু চাই আৰু ভিডিওটো ইমান মানে বেছিকৈ নেদেখুৱা আজি ইমানেই দেখুৱালোঁ সকলোৱে যে মৰম দিব আৰু সাবস্ক্ৰাইব কৰি দিব লাইক কমেন্ট শ্বেয়াৰ সকলো কৰি দিব আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম শুভ সন্ধিয়া ধন্যবাদ।